জিলাৰ নাওবৈচা সমষ্টিৰ কাহিপৰাৰ এটা দৰিদ্ৰ পৰিয়ালৰ এজনী কণমানি ছোৱালীৰ এক প্ৰকাৰৰ মধুৰ কণ্ঠৰ প্ৰতিভা। পঞ্চম শ্ৰেণীৰ ছাত্ৰী আশিক আনাৰীৰ লোকগীত, বৰগীত, জ্যোতি সংগীত আৰু আধুনিক গীত গোৱাৰ এক আমোদজনক প্ৰতিভা। নিজ গৃহতে কিছু বাদ্যযন্ত্ৰ গোটাই নিজ মাতৃৰ সৈতে সংগীত শিকাৰ প্ৰয়াস। আমাৰ সাংবাদিক প্ৰাঞ্জল শইকীয়াই যুগুতোৱা এক প্ৰতিবেদনৰ জৰিয়তে আহক আমি আজি উপভোগ কৰোঁ কণমানিজনীৰ মধুৰ কণ্ঠ। দহৰ বাবে মই আহিছোঁ লাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। দহৰ বাবে মই আহিছোঁ লাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম। फूलों सा चेहरा तेरा, कलियों की मुस्कान है। फूलों सा चेहरा तेरा, कलियों की मुस्कान है। रंग तेरा देख के, रूप तेरा देख के, कुदरत भी हैरान है। रंग तेरा देख के, रूप तेरा देख के, कुदरत भी हैरान है। फूलों सा चेहरा तेरा, कलियों की मुस्कान है। रंग तेरा देख के, रूप तेरा देख के, कुदरत भी है।